গুড মৰ্ণিং সকলোকে। আজি হৈছে 4 এপ্ৰিল বৃহস্পতিবাৰ। বতৰটো ইমান বেছি বেয়া নহয়। কালিও মানে পিছবেলাৰ সময়ৰ পৰা ইমান বৰষুণ দিলে। বতৰটো খুবেই বেয়া। আচলতে এইখিনি সময়ত বেয়া হয় কাৰণ চ'ত মাহত কয় ন যে বৰদৈচিলা মাকৰ ঘৰলৈ যায়। সেয়া আৰু বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ বাবে বতৰ বহুত বেছি বেয়া। আৰু আজি আপোনালোকক এটা কথা জনাওঁ যে ঘৰত বিয়া ওলাইছে। কাৰ বিয়া ওলাইছে আৰু মানে কি কথা সেইখিনি ভালকৈ নেক্সট ব্লগত ক'ম। আজি মাত্ৰ জনাই থৈছোঁ ঘৰত বিয়া ওলাইছে আৰু মোৰ দেউতাৰ ফেমিলিত বিয়া ওলাইছে, মোৰ হাজবেণ্ডৰ ফেমিলিত নহয়। তাকে এতিয়া মই ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ চাহ অকণমান খাই লওঁ। তাৰপিছত আৰু আপোনালোকে জানেই মোৰ ডেইলি ৰুটিনত কি কি কাম থাকে, গতিকে সেইখিনি কৰি মেলি আজৰি হৈ অলপ দেৰিকৈ আপোনালোকক লগ পাইছোঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। খোৱা আকৌ নকৰে এইবোৰ নকৰে। বেটাক খুৱাব লৈছিলোঁ 9মান বজাতে দেই, 9মান বজাৰ আগৰ পৰাই খুৱাব ল'লোঁ। তেতিয়াৰ পৰা এতিয়া 9:30 হ'ল। মানে খাই পিনি মানে মুখত লৈ থাকে আৰু খাবলৈ মানে কৈ থাকিব লাগে, খোৱা আকৌ এনেকৈ কৈ থাকিব লাগে। মানে কালিও লগাই দিছে 1.5 ঘণ্টা, আজিও চাগে সেই 1.5 ঘণ্টা মানে লগাই। ভাবিছিলোঁ তাক খুৱাই মেলি লৈ মই বাকী কামখিনি কৰোঁ, কিন্তু নাই, সময়বোৰ মানে এনেকৈয়ে মানে গৈ থাকে। ঠিক আছে, খুৱাই লওঁ তাক মই। তুমি বাই দিয়াচোন বেবী, বাই দিয়া, বাই দিয়া। তাক খুৱাই মেলি এতিয়া মই আজৰি হ'লোগৈ। এতিয়া পূৰাপূৰি 10 বাজিছে আৰু মানে 1-1.5 ঘণ্টা লাগেই মানে তাক। আৰু অকণমান গাটো এইকেইদিন বেয়া আছিলে, তাৰ লেট্ৰিন হৈছিলে, সেইটো কাৰণে অকণমান মানে আমনি আছিলে। যিহেতু মানে সি দিনটোত 4-5 বাৰকৈ বেছি লেট্ৰিন কৰিলে। আৰু ডক্টৰৰ ওচৰত কালি লৈ যোৱাৰ কথা ভাবিছিলোঁ, কিন্তু কালিলৈ অকণমান মানে পায়খানা হোৱাটো অকণমান কমিলে। আৰু আজিও তাৰ মানে এতিয়ালৈকে লেট্ৰিন হোৱা নাই, আৰু যদি লেট্ৰিন হয় তেতিয়াতো ডক্টৰৰ ওচৰত লৈ যাম। তাক মই লেট্ৰিন হোৱাৰ কাৰণে অকণমান কাচকল দিছিলোঁ, আৰু সেয়া তাৰ চাইল্ডৰ ডক্টৰে কৈছিলে যে মানে পায়খানা বেছিকৈ হৈ থাকিলে প্ৰথমতে অলপ ঘৰুৱাভাৱে কাচকলটো দিব লাগে, তাৰপিছতহে মানে ডক্টৰৰ চিকিৎসা কৰিব লাগে বুলি তেওঁ কৈছিলে। সেইকাৰণে তেনেকৈ কৰিলোঁ। যেনিবা অকণমান ভাল পাইছে বুলি ভাবিছোঁ। যদি তাৰ আকৌ লেট্ৰিন হয় তেতিয়া ডক্টৰক দেখুৱাব লাগিব। আৰু মোৰ দেখিছেনে এইবোৰ মুখৰ গতি পাউডাৰ লগাই, তাৰমানে তাক খুৱাবলৈ ইমানেই দিগদাৰ। মানে যি টি কৰি মেলি খুৱাওঁ, নাচি মেলি মানে পূৰা তেনেকৈ খুৱাওঁ। আৰু আগতে তাক কি কৰিছিলোঁ, সি খাবলৈ মন নকৰিলে তাক মোবাইলটো দি দিছিলোঁ, কিন্তু এতিয়া মানে মোবাইল দিয়াৰ অভ্যাসটো তাক কমাইছোঁ। গান লগাই সেই ময়ে নাচি থাকোঁ, নাচি মানে দৌৰি তাক খুৱাওঁ। মানে এতিয়া সেই পাউডাৰ লগাই পিনি মানে সি গোটেই মোৰ গালে মুখে লগাই পিনি বগা কৰি দিয়ে। ঠিক আছে তেন্তে মই এতিয়া দোকানলৈ ওলাওঁ, আৰু সময়ো হৈছে। আহা নিবিনা, পাপা হাতে নিবিনা, আহা। মামা খালা নি? খালা? মামা খালা? মামা খালে। তাকে এতিয়া ময়ো ওলাওঁ, আৰু মাহঁতো সেই পুৰণা ঘৰলৈ যাব। তাকে আৰু আজি দোকানৰ পৰা মই সোনকালেও আহিম, গতিকে এতিয়া মই মোৰ কামখিনি কৰি লওঁ। ঠিক আছে, পিছত লগ পাইছোঁ আপোনালোকক। দেখিছেনে বেটাক? দেখিছে ইয়াত দেউতাকৰ চেণ্ডেল পিন্ধি ক'লৈ গৈ আছে? পৰিবা কেনে বাৰু? তুমি এদিন পৰিছিলা নে? হা বেবী, তুমি পৰিছিলা নে? একদম কথা ক'লে নুশুনে মানুহ। ব'লা অকণমান ফ্ৰেছ হৈ ল'বা, ব'লা। মই সোনকালে ওলাই মেলি যাওঁ, তুমি ফ্ৰেছ হোৱা। আহা। লেৰেলি চেপেটি যোৱা মৰম। তোমালে মই উলিয়াই থলোৱে, তুমি আকৌ নেদেখাই, সদায় নেদেখা। মই এনেই কাপোৰবোৰ উলিয়াওঁ, আকৌ জাপিবলগীয়া হৈ যায়। যোৱা তুমি। আজি হাজবেণ্ডৰ তাকে দেৰিয়ে হ'ল, আনকালে সদায় সোনকালে যায়। আজি দেৰি হ'ল, আৰু কিবা কিবি কথা অলপ আছিলে দেউতাৰ লগত পাতিবলৈ, তাকে সেইখিনি কৰি মেলি থাকোঁতে সেই দেৰিয়ে হৈ গ'ল। এতিয়া মই যাওঁ, দৌৰা দৌৰি কৰি মোৰ কামখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। তেন্তে ভিডিঅ'টো চাই থাকিব।
আমাৰ ঘৰৰ ৰাস্তাটো নতুনকৈ বনাই আছে সেইটোৰ ওপৰতে কিবা কথা পাতি আছে দেউতা আৰু হাজবেণ্ডে মই আকৌ দূৰৰ পৰা তেওঁলোকক ভিডিঅ' কৰি ৰাখিলোঁ এতিয়া হাজবেণ্ডে মোৰ ভিডিঅ' চালে মোক খুব খং কৰিব ক'ব তোমাৰো কাম নাই এইবিলাককে কৰি থাকা এনেকৈ ক'ব আনন্দ দাদা বুলি কোৱা যান মামা বুলি মাতা কি খাবা দুদু খাবা কৈ দিয়া দুদু খাম কৈ দিয়া মামা দুদু খাম ন তাৰপৰা মোক মুখখন নুচুবা দেখোন মই এতিয়া অকণমান সময় আছিলে মুখত পেক লগাই ল'লোঁ পেক মানে ফেচিয়েলৰ এটা সৰু কিট হাজবেণ্ডৰ বায়ে তেওঁ দি পঠিয়াইছিলে সেই তাকে ৰ'বা শুন ৰ'বা মুখত অঁ দুদু দিম ৰ'বা নেকাটিবা ন চবে হাঁহিব আকৌ তাৰপিছত সেইটোকে অকণমান কৰিলোঁ মই চেল্ফ কেয়াৰ হিচাপে বেলেগ একো নকৰোঁৱে মানে ক্ৰীমকণ লগাওঁ পাউডাৰটো ইউজ নকৰোঁৱে সেই লিপষ্টিক অকণমান কেতিয়াবা মানে সেই কাজল লগাওঁ তেনেকৈ আৰু উঠা উঠা আমি দুদু খাম তাকে এতিয়া ইয়াক অকণমান গাখীৰ খুৱাই লওঁ মানে ফিডিংটো এৰা নাই যে সেইকাৰণে মানে বহুত প্ৰব্লেম মানে যিকোনো সময়তে দুদু লাগে তাক ঠিক আছে বাই বাই দিদি বাই বাই ধুনুকে দিয়া আৰু চুম এটা খাই দিয়া অ'কে বাই বাই পিছত লগ পাইছোঁ দিয়ক আৰু মই যিটো পেক লগাইছোঁ সেইটো এইবাৰ আজি সেইদিনে দুবাৰ লগোৱা হৈছে পিছত আপোনালোকক মই জনাম বাৰু কি হয় আৰু মই ৰিজাল্টটো বহুত বেছি ভালেই পাইছোঁ আৰু প্ৰডাক্টটো আপোনালোকে কিনিবলৈ পাব মই সেয়াও বাৰু ভালকৈ জনাম ঠিক আছে এতিয়া বাই বাই দেখি হয়তো গম পাইছে দোকানত আছোঁহি দোকান অহাৰ মোৰ আধা ঘণ্টামানেই হ'ল আৰু ঘৰত থাকোঁতে মোৰ ভিডিঅ' কৰিবলৈকে নহ'ল দেখিছিলে মুখত পেক লগাইছিলোঁ পেকখিনি লগাই অলপ সময় পিছত ধুই লৰালৰিকৈ গাটো নিজেও ধুই ল'লোঁ আৰু বেটাকো গা পা ধুৱাই ফ্ৰেছ কৰালোঁ তাৰপিছত মই ভাত খালোঁ আৰু অলপ কাপোৰ আছিলে সেইখিনিও ধুই থৈ আহিছোঁ আৰু বেটাৰ কাৰণে দুপৰীয়া খোৱাটো যোগাৰ কৰি থৈ আহিছোঁ মায়ে তাক এতিয়া খুৱাই দিব বাৰু আৰু মানে কি হয় ভিডিঅ' কৰি থাকিলে কামখিনি হৈ নুঠেতো আৰু ভিডিঅ' এংগল মিলাই থাকোঁতে মানে কামবিলাক চব দেৰি হৈ যায় সেইকাৰণে আচলতে ভিডিঅ' নকৰিলোঁ আৰু এতিয়া দোকান আহি পালোঁহি আৰু দোকানতো কি ভিডিঅ' কৰিম আপোনালোকতো আগত শ্বেয়াৰ কৰিছোঁ দোকানত থকা সময়খিনি গতিকে তেনেকুৱা বিশেষ দেখুৱাবলগীয়া একো নাই আৰু মই কৈছিলোঁ আপোনালোকক যে মাহঁত পুৰণা ঘৰলৈ যাব মা আৰু দেউতা আৰু বেটাক সেইকাৰণে অকণমান শুৱাই ল'বলৈ কৈছোঁ তাক লৈ যাম বুলি কৈছে কিন্তু বতৰটো বৰ এটা ঠিক নহয় সেইকাৰণে তাক দোকানতে থৈ যাবহি আৰু মাহঁত বাহিৰে বাহিৰে যাবগৈ গতিকে আৰু ভিডিঅ' কৰি নাথাকোঁ যদি মোৰ আজি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব আৰু কমেণ্ট এটা কৰি দিব কমেণ্ট কৰিলে বহুত বেছি ভাল লাগে আৰু ইনস্পায়াৰ হওঁ আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে ধন্যবাদ বহুত মৰম দিছে লগতে বেটাকো ইমান মৰম দিছে বহুত ভাল লাগে আৰু সকলোকে ধন্যবাদ সকলো ভালে থাকিব আজিলৈ বাই বাই